এটা ক্লাছত 250 একেবাৰে কম বুলি ধৰিছোঁ বিশেষকৈ ইংলিছত আমাৰ 250-ৰ পৰা 300 ল'ৰা ছোৱালী আমাৰ ক্লাছত থাকে আৰু এই ল'ৰা ছোৱালী 300-250 ল'ৰা ছোৱালী আমি 4-5টাকৈ ক্লাছ লৈছিলোঁ ইংলিছৰ মানুহ কম বন্ধু-বান্ধৱীসকল সকলোকে অসমীয়া ছোৱালী ভৱানীৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া মোক দেখি চাগে গমে পাইছে আজি মই এটা বেলেগ ৰূপত আজি মই মেখেলা চাদৰ পিন্ধিছোঁ মানে আজি কলেজত প্ৰগ্ৰাম আছে তো এয়া যাবৰ কাৰণে ৰেডি আৰু তো আপোনালোককো দেখাই দিম কিনো প্ৰগ্ৰাম আছে তো গতিকে ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। মই পিন্ধা মেখেলা চাদৰ এয়া ফাৰ্ষ্ট পিন্ধিছোঁ দেই প্ৰথম হওক যাওঁ এয়া মই কলেজ আহি পাই গ'লোঁ এয়া আমাৰ অসমীয়া বিভাগৰ আজি মানে এয়া এইখন ৱাল মেগাজিন আজি উন্মোচনী কৰিব এয়া এইকেইটা আমাৰ সম্পাদক এয়া মানে সম্পাদিকা আৰু সম্পাদক আছে বাৰু দেখাই দিম অহা নাই সম্পাদক অহা নাই দেই এয়া গোটেইবিলাক ষ্টুডেণ্ট আজি পূৰা ৰেডি হৈ আহিছে এই এজন আমাৰ লগ এই এজন এই লাজ কৰিছে দেই আৰু মোৰ আটাইতকৈ মৰমৰ বান্ধৱীসকল মনীষা বৰুৱা আৰু এয়া ববিতা বৈশ্য মই মৰমৰ নহয় হয় কিয় নহ'ব আৰু এয়া নাৰ্গিছ আৰু এয়া আমি গোটেইবিলাক 5th চেমৰ হয় দেই আৰু এয়া ফাৰ্ষ্ট চেমৰ প্ৰথম বিভাগৰ হয়নে তেওঁ আৰু আমাৰ আজি হাতে লিখা আলোচনীখনো উন্মোচনী কৰিব আপোনালোকক দেখাই দিম গতিকে আপোনালোকে চাই থাকিব এয়া আজি আমাৰ বিশিষ্ট অতিথি ডক্টৰ অৰূপা পটকীয়া কলিতা বাইদেউ আহি উপস্থিত হৈছে আৰু লগতে গুৱাহাটী মহাবিদ্যালয়ৰ প্ৰিন্সিপাল ছাৰ আৰু লগতে অসমীয়া বিভাগৰ ছাৰ বাইদেউসকল তেওঁ বাইদেউৰ দ্বাৰা আমাৰ এইখন মানে ৱাল মেগাজিনখন উন্মোচনী কৰা হ'ব প্ৰাচীৰ পত্ৰিকা বিমীক্ষাৰ উন্মোচনীৰ বাবে সকলোকে স্বাগতম জনাইছোঁ। এই বৰ্ষৰ বিমীক্ষাৰ বিষয় হৈছে অসমীয়া ভাষাৰ ক্ৰমবিকাশ। কম পৰিসৰতে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ আদিৰে স্তৰৰ লিপিসমূহৰ পৰা শংকৰ যুগৰ শংকৰদেৱ মাধৱদেৱৰ কীৰ্তিসমূহ আৰু ৰোমান্টিক স্তৰৰ লেখকসকলৰ লেখাসমূহ উন্মোচন কৰিবলৈ ছাৰক আৰু বাইদেউক আগবাঢ়ি আহিবলৈ অনুৰোধ জনালোঁ। হলত গৈ আছোঁ মোক কৈছে বিভাগৰ দ্বাৰা আয়োজিত আমাৰ বিভাগৰে এগৰাকী প্ৰাক্তন অধ্যাপক শিক্ষাগুৰু ৰুণুমী ঠাকুৰ সোঁৱৰণী প্ৰথম বাৰ্ষিক বক্তৃতানুষ্ঠান আৰু বিভাগীয় গ্ৰন্থ উন্মোচনী অনুষ্ঠানলৈ মই মানসে আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। ৰুণুমী ঠাকুৰ আমাৰ বিভাগৰে এগৰাকী অধ্যাপক আছিলে আৰু লগতে আমি সকলোৱে জানো যে তেখেত এগৰাকী অসমৰ সু গায়িকা আছিল আৰু তেখেতৰ সোঁৱৰণত এই বছৰৰ পৰা এটা বিশেষ বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হৈছে। আজি এই প্ৰথম বক্তৃতানুষ্ঠানটোত বক্তা হিচাপে আমাৰ মাজত উপস্থিত হৈছেহি অসমৰ প্ৰখ্যাত সাহিত্যিক ঔপন্যাসিক গল্পকাৰ তথা শিক্ষাবিদ অৰূপা পটকীয়া কলিতা বাইদেউ
আমাৰ মাজত উপস্থিত আছে আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ সন্মানীয় অধ্যক্ষ মহোদয় আৰু আমাৰ বিভাগৰ শিক্ষক শিক্ষয়িত্ৰীসকল, লগতে ছাত্ৰ ছাত্ৰীসকল, আমি আটাইকে পুনৰবাৰ স্বাগতম জনাইছোঁ। মই অপৰ্ণায়ো আপোনালোক আটাইকে আজি এই অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। এতিয়া বিভাগীয় সংগীত পৰিৱেশনেৰে আজিৰ এই মুকলি অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। বিভাগীয় সংগীত পৰিৱেশনৰ ৰচনা আৰু পৰিচালনা পদুম্যপতি ৰাজখোৱা ছাৰ। লগতে আমাৰ আজিৰ এই অনুষ্ঠানৰ মধ্যমণি মূল বক্তা ডক্টৰ অৰূপা পতংগীয়া কলিতা বাইদেউকো মঞ্চত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। এতিয়া আমাৰ মূল বক্তা আজিৰ ডক্টৰ অৰূপা পতংগীয়া কলিতা বাইদেউক সম্ভাষণ জনাবলৈ আগবাঢ়িছোঁ। এতিয়া আমাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী ডক্টৰ স্মৃতিৰেখা ভূঞা বাইদেউক আদৰণি ভাষণ ৰাখিবলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ। আজিৰ গুৱাহাটী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ দ্বাৰা আয়োজিত ৰুণুমী ঠাকুৰ সোঁৱৰণিৰ প্ৰথম বাৰ্ষিক বক্তৃতা অনুষ্ঠানলৈ ইয়াত সমবেত হোৱা মহাবিদ্যালয়ৰ শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয় আৰু বাৰ্ষিক বক্তৃতাৰ কাৰণে আমি আমন্ত্ৰণ কৰি অনা অৰূপা পতংগীয়া কলিতা বাইদেউ, গুৱাহাটী মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰ্ণয় কোষৰ সঞ্চালক আৰতী বৈৰাগী বাইদেউ, শ্ৰদ্ধাৰ মোৰ সহকৰ্মীসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আদৰণি ভাষণ বুলি যদিও কৈছে, আজি ভাষণৰ একো কথা নাই, যিহেতু আজি ভাষণ কেৱল অৰূপা বাইদেৱে দিব। গতিকে মই সকলোকে আদৰিছোঁ আজিৰ অনুষ্ঠানটোলৈ। আমি জানো যে মহাবিদ্যালয়ত সকলোৰে বিভিন্ন ধৰণৰ ব্যস্ততা এতিয়া চলি আছে।
SSRৰ পৰা ধৰি সকলোৰে পৰীক্ষা আহি পেলাই পাঠ্যক্ৰম শেষ কৰিব লাগে। তাৰ মাজতো আমাৰ প্ৰত্যেকটো বিভাগৰ পৰা এনেকৈ আমাৰ সহকৰ্মীসকল উপস্থিত হৈছেহি। সকলোকে অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ে তেখেতৰ সকলোবোৰ আজি গুৰুত্বপূৰ্ণ কাম পিছ পেলাই থৈ, আমি জানো যে আজি এটা খুব গুৱাহাটী বিশ্ববিদ্যালয়ত পৰীক্ষা সংক্ৰান্তীয় এটা খুব কৰ্মশালা খুব গুৰুত্বপূৰ্ণ আছিল, তথাপিও তেখেতে আজি আমাক সহযোগিতা কৰিছে এই অনুষ্ঠানটো পাতিবৰ কাৰণে। গোটেইখিনি তেখেতে যাৱতীয় ব্যৱস্থা কৰি দিছে। গতিকে আজিৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আৰু অৰুপা বাইদেউক স্বাগতম জনাই কি ক'ম, অৰুপা বাইদেউ বুলি ক'লে আচলতে অৰুপা বাইদেউ বুলি মই কৈ আছোঁ, মোৰ নিজৰ অকণমান ইনফৰ্মেল নিচিনা হৈছে যে অৰুপা পতংগীয়া কলিতা বুলি কোৱাৰ লগে লগে অসমীয়া সাহিত্যত বাইদেউৰ যিটো পৰিচয় এইটো আচলতে খুব একক। অৰুপা বাইদেৱে যিটো সৃষ্টি কৰিছে অসমীয়া পাঠকৰ কাৰণে। অৰুপা পতংগীয়া কলিতা বাইদেউ আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় আৰু মোৰ সন্মুখত থকা বিভিন্ন বিভাগৰ মোৰ সহকৰ্মীসকল আৰু ছাত্ৰ ছাত্ৰীসকল। ৰুণীৰ বাইদেউ মই যেতিয়া লগ পাইছিলোঁ মহাবিদ্যালয়ত প্ৰৱেশ কৰাৰ লগতে এগৰাকী ওখ পাখ ধুনীয়া আদ্যৱন্ত মহিলা। এবাৰ চকু দিলে আকৌ এবাৰ চাবৰ মন যায়। এই যে হাঁহিটো বাইদেউৰ মুখত লাগি থকা, সেই হাঁহিটো বাইদেউৰ চিৰদিনীয়া। যেতিয়া যিকোনো মুহূৰ্ততে বাইদেৱে তেনেধৰণে হাঁহিব পাৰে, হাঁহে হহুৱায়। বাইদেউৰ জন্ম হৈছিল শিৱসাগৰৰ এটা আদ্যৱন্ত পৰিয়ালত। শিৱপ্ৰসাদ ভট্টাচাৰ্যত অসমৰ এগৰাকী প্ৰখ্যাত সংগীতজ্ঞ। গুৱাহাটী মহাবিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীলৈ মোৰ চেনেহ আৰু শুভেচ্ছা যাচিছোঁ। আৰু এই যে ফুলৰ দৰে ধুনীয়া ধুনীয়া মুখৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকলৈ মোৰ বহুত বহুত মৰম যাচিছোঁ। প্ৰথমতে মই ৰুণী ঠাকুৰক মোৰ শ্ৰদ্ধা জনাইছোঁ। তেখেতক ময়ো জানো, দেখিছোঁ তেখেতক মই এটা ক্লাছত 250 একেবাৰে কম বুলি ধৰিছোঁ, বিশেষকৈ ইংলিছত আমাৰ 250-ৰ পৰা 300 ল'ৰা ছোৱালী আমাৰ ক্লাছত থাকে। আৰু এই ল'ৰা ছোৱালী 300-250 ল'ৰা ছোৱালী আমি 4-5টাকৈ ক্লাছ লৈছিলোঁ। ইংলিছৰ মানুহ কম। এয়া হৈছে মনস্তুতিঙে কোৱা এইটো ৰিচ লাইভলি লেংগুৱেজ অফ দ্য মাছেছ। মোৰ লেখাত সকলো সময়ত মই সাধাৰণ মানুহৰ মুখৰ শ্ৰম জলেৰে তিতি থকা, শ্ৰম জলেৰে ভিজি থকা ভাষা ব্যৱহাৰ কৰিবলৈ শিকিছোঁ। সেয়াই হৈছে মই ভাবোঁ মানুহৰ আচল ভাষা। আৰু আমি চাৰ্লছ ডিকেন্স পঢ়িছা, ডেভিড কপাৰফিল্ড। ডিকেন্স মোৰ খুব প্ৰিয় সাহিত্যিক। ডিকেন্সে মানুহ এটা পৰ্যায়ত সাহিত্য আহিল, অতীততে নাছিল। লাহে লাহে আমাৰ জীৱনলৈ সাহিত্য আহিল। প্ৰথমতে কবিতা আহিল, তাৰপিছত তেনেকৈয়ে আমাৰ জীৱনলৈ সাহিত্য আহিল। আৰু সাহিত্য আমাৰ জীৱনৰ এতিয়া এৰাব নোৱাৰা এক অংগ হৈ পৰিল। সাহিত্যৰ মূল সাহটো হৈছে মানুহ, মূল সাহ। আৰু ইতিহাস মানুহে সৃষ্টি কৰে আৰু ইতিহাস আগবাঢ়ি গৈ থাকে। আৰু মানুহৰ কথা কোৱাটোৱেই হৈছে সাহিত্যৰ মূল লক্ষ্য। আৰু সাহিত্যই যেতিয়া ইতিহাসৰ কথা কয়, মানুহৰ কথা কয়, তেতিয়াই সাহিত্যই ঐতিহাসিক আৰু সামাজিক ভূমিকা পালন কৰিবলৈ বাধ্য হৈ পৰে। সাহিত্যৰ বিস্তাৰ অতি বহল। ই আমাৰ জীৱনৰ লগত আস্তে পৃষ্ঠে আমাৰ লগত সংশ্লিষ্ট হৈ গৈছে। সাহিত্যই সামাজিক পৰিৱৰ্তনবোৰ দাঙি ধৰে। সমাজটো একেই নাথাকে। সামাজিক ভূমিকাৰ কথা ক'বলৈ গ'লে আমি সমাজৰ কথা ক'ব লাগিব। সমাজ A few moments later. মনীষা, মই পেটিছ খাই আছোঁ। পেটিছ এয়া এতিয়া আমি পেটিছ খাওঁ দেই। কি খাইছ? পেটিছ। কি খাইছ? পেটিছ। এই লাজতে ক'বই পাৰে না, আমি এতিয়া পেটিছ খাওঁ দেই। এইখনে আমাৰ ৱাল মেগাজিন। এয়া
আমাৰ বিভাগৰ সকলোৱে মানে কষ্ট কৰি এইখন ওলাইছে আৰু এয়া দেখা পাইছে চাগে ইমান ধুনীয়াকৈ আৰু আমাৰ ৱাল মেগাজিনখনৰ নাম হৈছে বিমীক্ষা তে আজি বন্ধু বান্ধৱীসকল ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ কলেজতে তে ভিডিঅ'টো গাইজ তাইৰ ভিডিঅ'বোৰ চাই যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিয়ক তাইৰ চেনেলটো আৰু এনেদৰে ভিডিঅ'সমূহ চাই যাওক আৰু লাইক কৰি যাওক আৰু কমেণ্ট কৰি যাব তে বন্ধু বান্ধৱীসকল আজি মোৰ বান্ধৱীয়ে কৈ দিলে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব তে আজিলৈ বাই 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 বাই